हेलो एवरीवन भनितास किचेনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই যে দেখিছে চন্দ্ৰটোৰ নিচিনা ধুনিয়া মিঠাইবিধ এইবিধ হৈছে চন্দ্ৰপুৰী বা চন্দ্ৰকলা। ঠাই বিশেষে ইয়াক গুজিয়া বুলিও কোৱা হয়। আমি কিন্তু এই মিঠাইবিধক চন্দ্ৰপুৰী নামেৰে কওঁ। আপোনালোকৰ ফালে এই মিঠাইবিধক কি নামেৰে জনা যায় কমেন্ট কৰি জনাবচোন, তেতিয়া ময়ো গম পাম আপোনালোকৰ ফালেনো এই মিঠাইবিধৰ নাম কি। এই চন্দ্ৰপুৰী মইনো কেনেকৈ প্ৰস্তুত কৰিছো, মই আজি অকমান বেলেগকৈ প্ৰস্তুত কৰিছো, তাক জানিবলৈ ভিডিঅ'টো নিশ্চয় শেষলৈ চাই থাকিব। চন্দ্ৰপুৰী প্ৰস্তুত কৰিবলৈ মই এয়া লৈ লৈছো 1 কাপৰ জোখাত ময়দা, আৰু এতিয়া এই ময়দাখিনিত মই এয়া দি দিলো 1 চিকুট বেকিং পাউডাৰ, আৰু এইখিনি মই ধুনীয়াকৈ মিলাই লম যাতে ময়দা আৰু বেকিংখিনি ধুনীয়াকৈ মিহলি হৈ যায়। এয়া চাওক মই ধুনীয়াকৈ কিন্তু মিহলি কৰি লৈছো। আপোনালোকে লক্ষ্য কৰিব যাতে ধুনীয়াকৈ মিহলি হৈ যায়। আৰু এয়া মই দি দিছো ডাঙৰ চামুচেদি 2 চামুচৰ জোখাত ৰিফাইন তেল। এনেকৈ মই বাটিটোত ৰিফাইন তেল 2 চামুচ লৈ লৈছো আৰু এনেকৈ ইয়াৰে ওপৰত দি দিছো, আৰু এতিয়া এইখিনি মই মিহলি কৰি লম। অকমান কিন্তু তেল দিবই লাগিব, তেতিয়াহে খাস্তাটো হ'ব। মানে মই 1 কাপ ময়দা লৈছো আৰু ডাঙৰ চামুচেদি 2 চামুচ ৰিফাইন অইল লৈছো। এইখিনি পৰিমাণ আপোনালোকে অনুসৰণ কৰিব। যদি ইয়াতকৈ বেছি বনাব বিচাৰে তেতিয়াহ'লে ময়দা বা তেলৰ পৰিমাণটো আপোনালোকে বঢ়াই দিব। মই বহুত বেছি প্ৰস্তুত নকৰো, সেইকাৰণে মই 1 কাপৰ জোখাতে ময়দা লৈছো, আৰু এইখিনি মই অকমান ভালকৈ মঠি থাকিম। এতিয়ালৈ কিন্তু মই ইয়াৰে ওপৰত পানী দিয়া নাই, তেলখিনিৰে মই ধুনীয়াকৈ আটা মঠাৰ নিচিনা এনেকৈ মঠি আছো। এনেকৈ কিন্তু মঠিব লাগিব যাতে তেলখিনি দিয়ে ভালকৈ মঠা যায়। এয়া চাওক মোৰ কিমান ধুনীয়াকৈ মঠা হৈ গৈছে, আৰু মই এতিয়া ইয়াৰে ওপৰত অকমানকৈ পানী দি দিছো। পানী কিন্তু মই ঠাণ্ডা পানী দিয়া নাই, আগতে উতলাই ৰখা গৰম পানীহে দিছো, আৰু পানীটো বহুত বেছি গৰম হৈ থকা নাই, মানে সহ্য কৰিব পৰা গৰম হৈছে। আৰু আপোনালোকেও এই বস্তুটো মঠাতে কিন্তু ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, ঠাণ্ডা পানী দিলে কিন্তু নহ'ব। এয়া চাওক ধুনীয়াকৈ এনেকৈ আটা মঠাৰ নিচিনাকৈ মঠি থাকিব লাগিব। ভালকৈ হাতেৰে এনেকৈ অকমান সময় মঠি থকাৰ পিছতে মোৰ কিন্তু এনেকৈ ডোটো প্ৰস্তুত হৈ গৈছে। আৰু মই অকমান সময় হাতেৰে ভালকৈ মঠিছো যাতে অকমানো ডাঠ হৈ নাযায়, একেবাৰে যাতে মিহি হৈ যায়, এনেকৈ মঠিব লাগিব। এয়া চাওক মই কিমান ভালকৈ মঠি আছো, আপোনালোকেও এই ধৰণে মঠি ল'ব আটা মঠাৰ নিচিনাকৈ। এয়া চাওক মোৰ প্ৰস্তুত হৈ গৈছে। এতিয়া কিন্তু বেলি ল'ব পৰা হৈ গৈছে, আৰু বেলিবৰ কাৰণে মই এনেকৈ ৰুটি প্ৰস্তুত কৰোঁতে যেনেকৈ আমি এটা বল বনাই লওঁ তেনেকৈ এটা ডাঙৰ বল বনাই লৈছো, আৰু এই বলটো মই এতিয়া বেলি ল'ম। তাৰ কাৰণে এখন বেলনা লৈ লৈছো, আৰু এতিয়া মই ইয়াৰে ওপৰত অকমান দি দিছো তেল। তেলখিনি বেলনাখনৰ ওপৰত ধুনীয়াকৈ এনেকৈ মোহাৰি দিছো, আৰু মাৰিডালতো মোহাৰি দিব লাগিব যাতে যিটো বল বনাই থৈছো বলটো বেলুতে যাতে লাগি নধৰে, তাৰ কাৰণে এনেকৈ তেলখিনি দিব লাগে। এয়া চাওক ধুনীয়াকৈ মই তেলখিনি দি দিছো, আৰু এতিয়া কিন্তু মই ৰুটিখন বেলি ল'ম। এতিয়া মই বেলনাখনৰ ওপৰত লাৰুটো যিটো মই হাতেৰে এনেকৈ ডাঙৰ লাৰু এটা বনাই লৈছো, এইটো দি ধুনীয়াকৈ মিহি হাতেৰে এনেকৈ বেলি লৈছো যাতে অকমানো ছাইডত ডাঠ থাকি নাযায়, সেইটোও লক্ষ্য কৰিছো। যদি ছাইডৰ ফালে ডাঠ থাকি যায় তেতিয়া কিন্তু এই চন্দ্ৰপুৰী ভাল নহ'ব। এনেকৈ ধুনীয়াকৈ অকমান লাহি হাতেৰে বেলিব লাগিব যাতে ধুনীয়াকৈ বেলা যায় আৰু ছাইডত ডাঠো হৈ নাযায়। এনেকৈ উঠাই নিদিয়াকৈ মই ধুনীয়াকৈ ঘূৰাই বেলি লৈছো। অকমান ডাঙৰ কৰি ল'ম, আৰু এই ৰুটিখন কিন্তু বহুত বেছি ডাঠ কৰিব নালাগে, আৰু একেবাৰে পাতলো কৰিব নালাগে, ৰুটি নিচিনা পাতল কৰিব নালাগে, অকমান তাতকৈ ডাঠ হ'ব লাগে, তেতিয়াহে চন্দ্ৰপুৰী ভাল হয়। এয়া চাওক মই ধুনীয়াকৈ বেলি লৈছো। এতিয়া কিন্তু মোৰ হৈ গৈছে ৰুটিখন বেলা।
এতিয়া মই চন্দ্ৰপুৰী প্ৰস্তুত কৰিম। এই গিলাচটোৰ সহায়ত মই চেপ দি দিম। চন্দ্ৰপুৰী কিন্তু এনেকৈ সৰু সৰুকৈ বেলিও ল'ব পাৰি, কিন্তু ইমান কষ্টনো কিয় কৰিব লাগে। এনেকৈ মই গিলাচটোৰ সহায়তে এনেকৈ চেপ দি লৈছোঁ, যাতে কম সময়ৰ ভিতৰতে জলদি প্ৰস্তুত হৈ যায়। আপোনালোকেও এই পদ্ধতি অনুসৰণ কৰি অতি সহজে কম সময়ৰ ভিতৰতে চন্দ্ৰপুৰী প্ৰস্তুত কৰিব। এয়া চাওক, মই গিলাচটোৰ সহায়ত ধুনীয়াকৈ চেপ দি লৈছোঁ। গোটেইকেইটা এনেকৈ চেপ দিয়া হৈ গৈছে আৰু যিখিনি কিনাৰত লাগি আছিল সেইখিনি এতিয়া উঠাই দিছোঁ। এইখিনি কিন্তু মই পেলাই নিদিওঁ, এইখিনিৰ পৰাও মই চন্দ্ৰপুৰী প্ৰস্তুত কৰিম। এখন ডাঙৰকৈ বেলি ল'ব পাৰি বা নহ'লে সৰু সৰুকৈ বেলি ল'লেও হৈ যাব। এতিয়া চাওক, এইখিনি হৈ গৈছে। এইখিনি এতিয়া ছাইডত থৈ মই এই যিখিনি ৰৈ গৈছে সেইখিনি এনেকৈ লাৰু কৰি লৈছোঁ আৰু ইয়াৰে পৰাও মই চন্দ্ৰপুৰী প্ৰস্তুত কৰিম। মোৰ ইমানটো চাইজৰ লাৰু হৈছে, ইয়াৰে পৰাও দুটামান আৰু প্ৰস্তুত হ'ব। এয়া চাওক, মোৰ হৈ গৈছে। এতিয়া এইকেইটা মই বেলি ল'ম। মই কেৰাহী এখন এনেকৈ পাতি দিছোঁ আৰু কেৰাহীখন গৰম হৈছেনে নাই হাতেৰে এনেকৈ চেক কৰি চাইছোঁ। আৰু এয়া হৈছে ডাঙৰ চামুচেদি 2 চামুচৰ জোখাত চুজিখিনি এতিয়া ধুনীয়াকৈ মই দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ অকণমান কালাৰ চেঞ্জ হোৱালৈ আৰু যাতে অকণমান গোন্ধ ওলায় সেই পৰ্যায়লৈ ভাজি ল'ব লাগিব। আৰু মই চামুচখনৰ সহায়ত ধুনীয়াকৈ লৰাই ভাজি লৈছোঁ, যাতে তলত লাগি নধৰে সেইটো লক্ষ্য কৰিছোঁ। এয়া চাওক, ধুনীয়াকৈ এনেকৈ কিন্তু চামুচখন লৰাই থাকিব লাগিব, নহ'লে কিন্তু তলত লাগি ধৰিব। ধুনীয়াকৈ ভাজি হৈ গৈছে আৰু ডাঙৰ চামুচেৰে 1 চামুচৰ জোখাত মই এয়া দি দিলোঁ শুকান নাৰিকলৰ গুড়ি। বজাৰত যে পেকেট নাৰিকলৰ গুড়ি কিনিব পায়, সেই নাৰিকলৰ গুড়ি মই এনেকৈ 1 চামুচৰ জোখাত দি দিছোঁ আৰু এইখিনি বস্তু ধুনীয়াকৈ মিলাই লৈ অকণমান দেৰি এনেকৈ ভাজি লৈছোঁ। ধুনীয়া এটা গোন্ধ ওলাইছে আৰু কালাৰটোও চেঞ্জ হৈ গৈছে। এয়া চাওক, আৰু এতিয়া কিন্তু মই ইয়াৰে ওপৰত চেনি দিব পৰা হৈ গৈছে। মই ডাঙৰ চামুচেদি 1 চামুচৰ জোখাত এয়া দি দিলোঁ চেনি, আৰু এইখিনি মই ধুনীয়াকৈ চেনিখিনি গোটেই বস্তুখিনিৰ লগত মিহলি কৰি লৈছোঁ। আৰু এয়া দি দিলোঁ আগতে উতলাই ৰখা গৰম পানী। পানীখিনি অকণমানকৈ দিব লাগে, বহুত বেছি একেলগে দি দিব নালাগে। মই অকণমান দি দিয়াৰ লগে কিন্তু হৈ গৈছে। আৰু এইখিনি ধুনীয়াকৈ চামুচখনৰ সহায়ত এনেকৈ লৰাই আছোঁ, যাতে তলত লাগি নধৰে। অকণমান সময় এনেকৈ লৰাই ভাজাৰ পিছতে কিন্তু প্ৰস্তুত হৈ যাব। অকণমান সময় এনেকৈ লৰাই ভাজি থকাৰ পিছতে কিন্তু চুজিখিনি ভাজা হৈ গৈছে। আৰু এতিয়া মই এখন প্লেটত এনেকৈ নমাই লৈছোঁ অকণমান ঠাণ্ডা হ'বৰ কাৰণে, যাতে চুজিখিনি চুলে গৰম নালাগে। এয়া চাওক, চুজিখিনি প্ৰস্তুত হৈ গৈছে। এতিয়া আহক চন্দ্ৰপুৰীকেইটা আমি প্ৰস্তুত কৰোঁ। তাৰ কাৰণে বেলি থৈ দিয়া সৰু সৰু ৰুটিকেইখন যে, সেই ৰুটিকেইখনত অকণমান এনেকৈ আঙুলিৰে মই পানী লগাই দিছোঁ চাৰিও ছাইডত, যাতে চন্দ্ৰপুৰীকেইটা প্ৰস্তুত কৰোঁতে ভাঙি নাযায়, মানে এৰি নাযায়। সেইটোৰ কাৰণে এনেকৈ কিন্তু পানী দিব লাগে, নহ'লে কিন্তু এৰ খাই যাব পাৰে। এনেকৈ গোটেইকেইটাত পানী দিয়া হোৱাৰ পিছত মই যে প্ৰস্তুত কৰি থৈ দিছোঁ এই চুজিখিনি অকণমানকৈ এনেকৈ ইয়াৰে ওপৰত মই দি যাম। বহুত বেছিও দিব নালাগে, কম দিলেই হৈ যাব। যিহেতু মই চন্দ্ৰপুৰীকেইটাৰ আকৃতি বহুত ডাঙৰ কৰা নাই, সৰু কৰিছোঁ, সেইকাৰণে চুজিও অকণমান এনেকৈ দিলে হ'ব। চন্দ্ৰপুৰীকেইটাৰ আকৃতি এইকাৰণে সৰু কৰিছোঁ, ভাজোতে কিন্তু এনেও ফুলি যাব, ডাঙৰ হৈয়ে যাব। এয়া চাওক, গোটেইকেইটা দিয়া হৈ গৈছে। আৰু এতিয়া মই চন্দ্ৰৰ নিচিনা আকৃতি কৰি দিছোঁ এনেকৈ। এয়া চাওক, ধুনীয়া হৈ গৈছে। এতিয়া কিন্তু গোটেইকেইটা এনেকৈ মই দিয়াৰ পিছত মই ডিজাইন দিব লাগিব। এয়া এনেকৈ গোটেইকেইটা মই লগাই দিম এতিয়া এনেকৈ চন্দ্ৰৰ নিচিনা আকৃতি কৰি। আৰু যেতিয়া গোটেইকেইটা চন্দ্ৰটোৰ নিচিনা আকৃতি কৰা হৈ যাব, তেতিয়া কিন্তু ডিজাইন দিব লাগিব। হাতেৰেও ডিজাইন দিব পাৰি বা
কাটা চামুচ যে আছে কাটা চামুচৰ সহায়তো ডিজাইনটো দিব পাৰি এনেকৈ চন্দ্ৰটোৰ নিচিনা আকৃতি কৰা হৈ গৈছে আৰু মই লক্ষ্য কৰিছোঁ যাতে সাইডত একেবাৰে ফাটি থকা নাই নহলে কিন্তু ভিতৰত দিয়া সুজিখিনি ওলাই যাব পাৰে এয়া চাওক ধুনীয়াকৈ মই এনেকৈ টিপি টিপি দিছোঁ এনেও ওলাই নাযায় কাৰণ যেহেতু মই পানী লগাই দিছোঁ এনেও এটা আঠাৰ নিচিনা লাগিয়ে গৈছে তথাপিও মই এনেকৈ চেক কৰি চাইছোঁ এয়া মই গোটেইকেইটা চেক কৰি চালোঁ কোনো সাইডে কিন্তু এনেকৈ ফাটি থকা নাই এতিয়া কিন্তু মই ডিজাইনটো দিব পৰা হৈ গৈছে মই এয়া ডিজাইন প্ৰস্তুত কৰিবলৈ মই লৈ লৈছোঁ এখন কাটা চামুচৰ সহায়ত এনেকৈ মই ডিজাইন কৰি দিছোঁ এনেকৈ চামুচখনৰ সহায়ত দিলে কিন্তু ডিজাইনটো অতি সহজে দিয়া হৈ যায় আৰু একেবাৰে কিন্তু চন্দ্ৰপুৰি ভাজোতে ফুলিও নাহে যেহেতু সহজতে বনাম বুলি কৈছোঁ আৰু অকণমান বেলেগকৈ বনাম বুলি কৈছোঁ সেইকাৰণে মই এই পদ্ধতি অনুসৰণ কৰিছোঁ আপোনালোকেও এনে ধৰণে চন্দ্ৰপুৰিত ডিজাইন দিব পাৰে আৰু এনেকৈ ডিজাইন দিলে কিন্তু ফুলিও নাযায় আৰু দেখাত বহুত বেছি ধুনীয়াও হয় গোটেইকেইটা মই এনেকৈ দি দিছোঁ এটা সাইড আৰু মই এতিয়া ইটো সাইড কৰি ল'ম গোটেইকেইটাৰে দুটা সাইড কৰিলে বহুত বেছি ধুনীয়া দেখা হয় এয়া চাওক মোৰ ইটোৰ দুটা সাইড কৰা হৈ গৈছে আৰু মই এনেকৈ গোটেইকেইটাৰে এতিয়া কৰি ল'ম গোটেইকেইটা চন্দ্ৰপুৰি ডিজাইন দিয়া হোৱাৰ পিছত মই এনেকৈ এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখনৰ ওপৰত সৰহকৈ এয়া দি দিছোঁ ৰিফাইণ্ড অইল আৰু এই ৰিফাইণ্ড অইলখিনিৰ ওপৰতে মই এয়া প্ৰস্তুত কৰি লোৱা চন্দ্ৰপুৰিকেইটা এটা এটাকৈ দি দিছোঁ তেলখিনি কিন্তু মোৰ বহুত বেছি গৰম হোৱা নাই মানে একেবাৰে বহাই দিয়াৰ অকণমান সময় পিছতেই কিন্তু মই চন্দ্ৰপুৰিকেইটা দি দিছোঁ যদি তেলখিনি বহুত বেছি গৰম হৈ যায় তেতিয়া যদি চন্দ্ৰপুৰিকেইটা বহাই দিওঁ তেতিয়া কিন্তু বাহিৰ সাইডটোহে ৰঙচুৱা হৈ আহিব ভিতৰ সাইডটো কিন্তু ভাল নহ'ব আৰু নুফুলিব এনেকৈ ঠাণ্ডা তেলতেই কিন্তু প্ৰস্তুত কৰিব লাগে অকণমান সময়ৰ পিছত মানে 5-6 মিনিটমান পিছত এনেকৈ লাহে লাহে কিন্তু তেলখিনি গৰম হৈ এয়া উঠি আহিছে এই সময়খিনিত কিন্তু মই ফ্লেমটো অকণমান বঢ়াই দিছোঁ আৰু এতিয়া মই উল্টাই দিছোঁ ইটো সাইড আপোনালোকে যদি লক্ষ্য কৰিছে এয়া চাওক চন্দ্ৰপুৰিকেইটা কিন্তু লাহে লাহে ফুলি আহিছে আৰু একেবাৰে কিন্তু ৰংচুৱাও হোৱা নাই বগাই হৈ আছে তথাপিও কিন্তু ধুনীয়াকৈ ফুলিছে যেহেতু মই ঠাণ্ডা তেলত বহাই দিছোঁ গোটেইখিনি মই ধুনীয়াকৈ উল্টাই দিছোঁ আৰু মই অকণমান দেৰি এনেকৈ তেলতে ভাজি থাকিবলৈ থৈ দিম যাতে আৰু ধুনীয়াকৈ ভাজ খাই যায় এয়া ইটো সাইড মই উল্টাই দিয়া হৈ গৈছে আৰু 5 মিনিটমানৰ কাৰণে মই এনেকৈ ঠাণ্ডা তেলতে থৈ দিছোঁ মানে আৰু অকণমান সময়ৰ পিছত এনেকৈ মই ইটো সাইডো আৰু এবাৰ এনেকৈ উল্টাই দিছোঁ ফ্লেমটো কিন্তু কমিয়ে আছে বেছি বঢ়াই দিয়া নাই বঢ়াই দিলে কিন্তু নহ'ব এয়া চাওক ধুনীয়াকৈ মই এনেকৈ উল্টাই দিছোঁ এই চন্দ্ৰপুৰি প্ৰস্তুত কৰিলে কিন্তু অলপ সময় হাতত লৈ প্ৰস্তুত কৰিব লাগে তেতিয়াহে কিন্তু ভাল হয় খৰখেদাকৈ প্ৰস্তুত কৰিলে কিন্তু ভাল নহয় এয়া চাওক ইমান ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে ওপৰতো কিন্তু মোৰ অকণমানো ভাঙা নাই ধুনীয়া হৈছে এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে আৰু এই সময়খিনিত কিন্তু মই গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ যাতে ধুনীয়া এটা কালাৰ আহি যায় আৰু এয়া মোৰ প্ৰস্তুত হৈ গৈছে এইখিনি মই এতিয়া এই ডাঙৰ জেলনাখনৰ ওপৰত দি দিছোঁ যাতে তেলখিনি ধুনীয়াকৈ নিগৰি আহে গোটেইখিনি দিয়াৰ পিছত মই অকণমান সময় এনেকৈ ৰেষ্ট কৰিব থৈ দিম যাতে তেলখিনি ধুনীয়াকৈ নিগৰি আহে এটা এনেকৈ পাত্ৰ লৈ লৈছোঁ পাত্ৰটো গেছৰ ওপৰত পাতি দিছোঁ আৰু 1 কাপৰ জোখাত পানী গৰম হ'ব দিছিলোঁ আৰু ইয়াৰে ওপৰত মই 1 চামুচ চেনি দি দিছোঁ আৰু চেনিখিনি ধুনীয়াকৈ এনেকৈ লৰাই আছোঁ যাতে তলত লাগি নধৰে চেনিৰ ৰসখিনি বহুত বেছি ডাঠো হ'ব নালাগে একেবাৰে কিন্তু পনীয়াও হ'ব নালাগে এই পাত্ৰটো মই চেনিৰ ৰস আগতেও প্ৰস্তুত কৰিছোঁ মানে যোৱাকালি মই এটা মিঠাই প্ৰস্তুত কৰিছিলোঁ
সেইকাৰণে সেই একেটা পাত্ৰতে মই চেনিৰ ৰসখিনি প্ৰস্তুত কৰি লৈছোঁ আৰু ধুনীয়াকৈ মই এইখিনি প্ৰস্তুত কৰি ল'লোঁ। এতিয়া ইয়াৰে ওপৰত মই চন্দ্ৰপুৰীকেইটা দি দিম। চন্দ্ৰপুৰীকেইটা চেনিৰ ৰসত এনেকৈ নিদিলেও হয়, এনেকৈও খাব পাৰি, কিন্তু মই অকণমান মিঠাই নিচিনা কৰিম, সেইকাৰণে মই চেনিৰ ৰসত দি দিছোঁ। এয়া চেনিৰ ৰসত দি দিছোঁ। এইখিনি এতিয়া মই ধুনীয়াকৈ মিহলি কৰি লৈ যাতে চেনিৰ ৰসখিনি গোটেই চন্দ্ৰপুৰীকেইটাত লাগে সেইটো লক্ষ্য ৰাখিব লাগিব। এয়া চাওক, ধুনীয়াকৈ লাহে লাহে কিন্তু মিহলি কৰি ল'ব লাগিব। এইখিনি সময়ত কিন্তু ভাঙিও যাব পাৰে যদি বহুত বেছি খৰখেদা কৰে। এয়া চাওক কিমান ধুনীয়াকৈ মিহলি হৈ গৈছে ৰসখিনিৰ লগত চন্দ্ৰপুৰীকেইটা হৈ গৈছে। কিন্তু এতিয়া মই এখন প্লেটত নমাই ল'ম। যিহেতু প্ৰস্তুত হৈ গ'ল, এনেকৈ চামুচ এখনৰ সহায়ত মই এখন প্লেটত নমাই লৈছোঁ। অকণমান এনেকৈ হাতেৰে শুকান নাৰিকলৰ গুড়ি দি দিছোঁ, যাতে দেখাত আৰু অকণমান বেছি ধুনীয়া হয়। দেখাত ধুনীয়া কৰাৰ কাৰণে এই শুকান নাৰিকলখিনি দিছোঁ। শুকান নাৰিকল যদি আপোনালোকৰ ওচৰত নাথাকে তেতিয়াহ'লে নিদিলেও কথা নাই, এনেকৈও খাব পাৰি। এয়া চাওক, শুকান নাৰিকলখিনি দিলে অকণমান বেছি ধুনীয়া দেখি। গোটেইকেইটাৰ ওপৰত মই এনেকৈ নাৰিকলৰ গুড়িখিনি দি দিছোঁ। 1 কাপ ময়দাৰ পৰাই চাওক মোৰ কিমানকেইটা চন্দ্ৰপুৰী প্ৰস্তুত হৈ গৈছে। 9টা চন্দ্ৰপুৰী প্ৰস্তুত হৈ গৈছে। অকণমান যদি আৰু সৰু কৰিলোঁ হয় তেতিয়াহ'লে 12-13টামান চন্দ্ৰপুৰী প্ৰস্তুত হয় 1 কাপ ময়দাই দি। আপোনালোকেও এই ধৰণে চন্দ্ৰপুৰী অতি সহজে প্ৰস্তুত কৰি খাবচোন, আৰু খাই কেনে পাইছে মোক জনাবলৈ নিশ্চয় নাপাহৰিব। এই ধৰণৰ ৰেচিপিৰ ভিডিঅ' যদি আপোনালোকে পুনৰ পাই থাকিব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মই পুনৰ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো আগতীয়াকৈ পায়। আৰু যদি ভিডিঅ'টো ফেচবুক পেজত চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি থ'ব। তেনেহ'লে আজিলৈ এৰিছোঁ, পুনৰ লগ পাম আৰু এটি অন্য ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ আপোনালোক ভালে থাকক। ধন্যবাদ।